নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেল ইয়াৰ জব হেল্পাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে ডিএমই এক্সামত আহিব পৰা সকলোবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আমি আলোচনা কৰিম তো ভিডিঅ'টো আৰম্ভ কৰোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনত প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ দ্য কাৰেণ্ট ডিজিপি অফ আছাম কুৱেশ্যনটো সুধিছে যে বৰ্তমান অসমৰ ডিজিপি কোন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং এতিয়া বৰ্তমান অসমৰ ডিজিপি হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ইয়াৰ আগত কোন আছিলে ইয়াৰ আগত আছিলে ভাস্কৰ জ্যোতি মহন্ত এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে জ্ঞানপীঠ এৱাৰ্ড উইনাৰ নীলমণি ফুকন passed away in 19 January 2023 which number of জ্ঞানপীঠ এৱাৰ্ড he received কুৱেশ্যনটোত কৈছে যে জ্ঞানপীঠ এৱাৰ্ড উইনাৰ নীলমণি ফুকনৰ যি জানুৱাৰী মাহত মৃত্যু হৈছে তেওঁ কেই নম্বৰ জ্ঞানপীঠ এৱাৰ্ডটো পাইছিল বুলি সুধিছে ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন সি 56 তেওঁ নীলমণি ফুকনদেৱে 56 নম্বৰ জ্ঞানপীঠ এৱাৰ্ডটো পাইছিলে আৰু ইয়াৰ লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট এৱাৰ্ড নীলমণি ফুকনদেৱে পাইছে সেইকেইটা আমি জানি থওঁ যে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে 1981ত আৰু পদ্মশ্ৰী এৱাৰ্ড পাইছিলে 1990ত আৰু যোনটো জ্ঞানপীঠ এৱাৰ্ড 56 নম্বৰ জ্ঞানপীঠ এৱাৰ্ডটো পাইছিলে তেওঁ 2021 চনত আৰু এইটোৰ বাবে তেওঁ সিলেক্ট হৈছিলে 2020 বৰ্ষত তেওঁ সিলেক্ট হৈছিলে এটা নেক্সট কুৱেশ্যনটোলৈ আহা আজি নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ ৱৰ্ল্ড লংগেষ্ট ৰিভাৰ ক্ৰুইজ কুৱেশ্যনটোত সুধিছে যে ৱৰ্ল্ডৰ লংগেষ্ট ৰিভাৰ ক্ৰুইজটোৰ নাম কি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি এমবি গংগা বিলাস এমবি গংগা বিলাসখন বাৰাণসী ইউপিৰ বাৰাণসীৰ পৰা আমাৰ অসমৰ ডিব্ৰুগড়লৈকে চলিব আৰু ই টোটেল বাৰাণসীৰ পৰা ডিব্ৰুগড় পাওঁতে টোটেল 3200 কিলোমিটাৰ অতিক্ৰম কৰিব এই 3200 কিলোমিটাৰ অতিক্ৰম কৰি ৱৰ্ল্ডৰ ভিতৰতে লংগেষ্ট ৰিভাৰ ক্ৰুইজ হৈছে আৰু এই টোটেল 3200 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ ইয়াক টোটেল 51 ডেজ লাগিব আৰু এই গোটেই জাৰ্নিটোত এই যেতিয়া জাৰ্নিটো কৰিব ই টোটেল 50টা জায়গাত ই ৰখাব আৰু ৰখাই পলা 50টা জায়গাত টুৰিষ্টসকলক বিভিন্ন বস্তুবোৰ দেখুৱাব এটা নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভ দ্য এৱাৰ্ড বকুল বন এৱাৰ্ড 2023 কুৱেশ্যন সুধিছে যে বকুল বন এৱাৰ্ড 2023 কোনে পাইছে এইবাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে পদ্মা দাস এইবাৰ 2023 বৰ্ষৰ বাবে বকুল বন এৱাৰ্ড পাইছে পদ্মা দাসে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে হু উইল বি কনফাৰ্ড শিল্পী এৱাৰ্ড 2023 কুৱেশ্যন সুধিছে যে 2023 বৰ্ষৰ বাবে শিল্পী এৱাৰ্ড কোনে পাইছে ইয়াৰ লগতে মই কৈ দিওঁ যে এইবাৰ 2023 বৰ্ষত শিল্পী এৱাৰ্ড দুজন ব্যক্তিক প্ৰদান কৰা হৈছে এজন হৈছে ৰাজেন গোহাঁই আৰু এজন হৈছে পখিলা লেকটেফি এওঁলোক দুজনে এইবাৰ 2023 বৰ্ষৰ বাবে শিল্পী এৱাৰ্ড পাইছে আৰু ইয়াৰ লগতে যিকেইটা ইম্পৰ্টেণ্ট এৱাৰ্ড ৰিলেটেড কুৱেশ্যন আছে সেই গোটেইকেইটা আমি একেলগে চাই থওঁ যে এইবাৰ আছামিজ লেংগুৱেজত সাহিত্য একাডেমি এৱাৰ্ড 2022ৰ বাবে কোনে পাইছে ইয়াৰ শুদ্ধ আনচাৰটো হৈছে মনোজ কুমাৰ গোস্বামীয়ে অসমীয়া লেংগুৱেজত 2022 বৰ্ষৰ বাবে সাহিত্য একাডেমি এৱাৰ্ড পাইছে আৰু বড়ো লেংগুৱেজৰ বাবে সাহিত্য একাডেমি এৱাৰ্ড পাইছে ৰশ্মি চৌধুৰীয়ে আৰু আসাম বৈভৱ যিটো আমাৰ অসমৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় সেইটো পাইছে ডক্টৰ তপন শইকীয়াই আৰু বকুল বন এৱাৰ্ডটো পাইছিলে পদ্মা দাসে এটা নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হ'ল হুইচ কমিউনিটি পিপল চেলিব্ৰেট মেডাম মেফি কুৱেশ্যনটো সুধিছে যে মেডাম মেফি কোনটো কমিউনিটিৰ লোকসকলে চেলিব্ৰেট কৰে বা উদযাপন কৰে সুধিছে ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন সি আহোমসকলে মেডাম মেফি চেলিব্ৰেট কৰে নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটোত অহাৰ আগতে আমি G20ৰ বিষয়ে অকণমান চাই লওঁ কাৰণ G20টো বেছি ইম্পৰ্টেণ্ট হৈ আছে গতিকে G20ৰ পৰা কি কি কুৱেশ্যন আহিব পাৰে সেইকেইটা চাই লওঁ এই G20টোৰ ফুল ফৰ্মটো হৈছে গ্ৰুপ অফ 20 কাণ্ট্ৰিজ আৰু এইবাৰ G20টো হোষ্ট কৰিছে আমাৰ ভাৰতবৰ্ষই সেইকাৰণে এইবাৰ বেছি ইম্পৰ্টেণ্ট হৈছে G20টো আৰু G20ৰ পৰা আহিবলগীয়া কুৱেশ্যন যে এই G20টোৰ ফুল মিনিং কি গ্ৰুপ অফ 20 কাণ্ট্ৰিজ আৰু এই G20টোত ইউৰোপিয়ান ইউনিয়নৰ লগতে 19খন কাণ্ট্ৰি মিলি পেলাই এই G20টো হৈছে আৰু এইবাৰ হোষ্ট কৰিছে ইণ্ডিয়াই হোষ্ট কৰিছে আৰু এইবাৰৰ প্ৰেসিডেন্সিৰ ৰোল নিভাইছে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আৰু এইবাৰ যোনটো 2023ত যোনটো G20 হৈছে সেইটো কেই নম্বৰ সংস্কৰণ হেতু আহি যাব পাৰে এইবাৰ সংস্কৰণটো হৈছে 18 নম্বৰ এইবাৰ 18 নম্বৰ সংস্কৰণটো 2023ত হোষ্ট কৰিছে আমাৰ ইণ্ডিয়াই আৰু এইবাৰ 2023ৰ G20ৰ মটোটো কি এইবাৰৰ মটোটো হৈছে ওৱান আৰ্ট ওৱান ফেমিলি ওৱান ফিউচাৰ সংস্কৃতত এটুক কৈছে বসুদেৱ কুটুম্বকম আৰু G20 আন্ডাৰ যি ইয়ট 20 মিটিংখন হৈছে সেইটো এবাৰ আমাৰ গুৱাহাটীত হৈছে গুৱাহাটীত 6 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে হৈছে গতিকে এটো আহি যাব পাৰে যে ইয়ট 20 মিটিংখন ক'ত পতা হৈছে অসমৰ এক্সামৰ ফালৰ পৰা এটো পতা হৈছে আমাৰ গুৱাহাটীত পতা হৈছে এটা নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটো হৈছে
Release CM Diary number 1. Which state CM has been described in the book? Questionত কৈছে যে CM Diary number 1 ৰিলিজ কৰিছে ৰিসেন্টলি সেই ডায়েৰীখনত কোনখন ষ্টেটৰ CMৰ বিষয়ে বৰ্ণনা আছে বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি অসম অসমৰ CMৰ বিষয়ে বৰ্ণনা আছে CM Diary number 1 আৰু এইখন ৰিলিজ কৰিছে কোনে ৰিলিজ কৰিছে হেতু আহি যাব পাৰে এটো ৰিলিজ কৰিছে আমাৰ ফৰ্মাৰ CGI ৰঞ্জন গগৈ এটা নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হল How many Padma Award given by government for the year 2022? কোৱেশ্চনটো সুধিছে যে 2022 বৰ্ষৰ বাবে ভাৰত চৰকাৰে কিমানটা পদ্মা এৱাৰ্ড প্ৰদান কৰিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি 106টা এবাৰ যি আমাৰ দেশৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় যি ভাৰত ৰত্ন সেই এৱাৰ্ডটো এবাৰ কাকু প্ৰদান কৰা হোৱা নাই অৰ্থাৎ 2022 বৰ্ষৰ বাবে কাকু সিলেক্ট কৰা হোৱা নাই এবাৰ অনলি পদ্মা এৱাৰ্ড প্ৰদান কৰা হৈছে আৰু পদ্মা এৱাৰ্ডৰ ভিতৰত টোটেল 3টা এৱাৰ্ড থাকে যত পদ্মা বিভূষণ এবাৰ দিয়া হৈছে 2022 ৰ বাবে 6 জন ব্যক্তিক প্ৰদান কৰা হৈছে আৰু পদ্মা ভূষণ প্ৰদান কৰা হৈছে 9 জনক আৰু পদ্মা শ্ৰী দিয়া হৈছে 91 জনক আৰু টোটেল এই 106টাৰ ভিতৰত 19টা এৱাৰ্ড মহিলাক প্ৰদান কৰা হৈছে আৰু বাকি কেইটা পুৰুষক প্ৰদান কৰা হৈছে যে মহিলাক কিমানটা দিয়া হৈছে হেতু আহি যাব পাৰে মহিলাক দিয়া হৈছে 19টা আৰু মৰণোত্তৰভাৱে এবাৰ কেইটা পদ্মা এৱাৰ্ড প্ৰদান কৰা হৈছে হেতু ইম্পৰ্টেন্ট হয় এবাৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে টোটেল 7টা আৰু সেই 7টাৰ ভিতৰত 3টা পদ্মা বিভূষণ প্ৰদান কৰা হৈছে মৰণোত্তৰভাৱে আৰু 4টা বেলেগ পদ্মা ভূষণ আৰু পদ্মা শ্ৰীত সোমাই আছে আৰু লগতে জানি থওঁ যে আমাৰ অসমৰ পৰাও এবাৰ পদ্মা এৱাৰ্ড পাইছে পদ্মা শ্ৰী এৱাৰ্ড পাইছে 3জন ব্যক্তিয়ে পাইছে আমাৰ অসমৰ পৰা কলাৰ ক্ষেত্ৰত 2জন ব্যক্তিয়ে পাইছে আৰু সমাজ সেৱাৰ ক্ষেত্ৰত এজনে পাইছে কলাৰ ক্ষেত্ৰত পাইছে শ্ৰীমতী হেমপ্ৰভা চুটিয়া আৰু শ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে আৰু সমাজ সেৱাৰ ক্ষেত্ৰত পাইছে শ্ৰী ৰাম কুয়াংৱে নিউমে এওঁলোক 3জনে আমাৰ অসমৰ পৰা এবাৰ পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছে এটা নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে Which country president is the chief guest of Republic Day 2023 কোৱেশ্চনটো সুধিছে যে এবাৰ যি 2023 বৰ্ষত যি ৰিপাব্লিক ডে পালন কৰা হল তাত কোনখন দেশৰ প্ৰেসিডেন্টক এজ এ গেষ্ট হিচাপে আমন্ত্ৰণ কৰা হৈছিল বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ইজিপ্ট অপচন ডি ইজিপ্টৰ প্ৰেসিডেন্ট আব্দেল ফাটেহ ইল সিসি এওক এবাৰ 2023 বৰ্ষত যি আমাৰ ৰিপাব্লিক ডে সেলিব্ৰেশন কৰা হল তাত তেওঁক গেষ্ট হিচাপে আমন্ত্ৰণ কৰা হৈছিল এইবাৰ নেক্সট হৈছে হুইচ ষ্টেট গভৰ্ণমেণ্ট ৰিসেন্টলি একুৱাৰ্ড দ্য মাটিয়াবাগ হাৱা মহল টু প্ৰিজাৰ্ভ এজ এ হেৰিটেজ সাইট কোৱেশ্চন সুধিছে যে মাটিয়াবাগ হাৱা মহলটো কোনখন কোৱেশ্চন সুধিছে যে মাটিয়াবাগ হাৱা মহলটো কোনখন ষ্টেটৰ গভৰ্ণমেণ্টে এজ এ হেৰিটেজ সাইট হিচাপে প্ৰিজাৰ্ভ কৰিছে বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অসমৰ গভৰ্ণমেণ্টে যি আমাৰ মাটিয়াবাগ হাৱা মহলটো আছে সেইটো এজ এ হেৰিটেজ সাইট হিচাপে এতিয়া প্ৰিজাৰ্ভ কৰি ৰাখিছে নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে Where is the Assam Sahitya Sabha organized this year? কোৱেশ্চনটো সুধিছে যে এইবাৰ অসম সাহিত্য সভা কোনখন ডিস্ট্ৰিক্টত পতা হৈছে বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি নাৰায়ণপুৰত এইবাৰ 2023 বৰ্ষত অসম সাহিত্য সভাৰ সন্মিলন কৰা হৈছে নাৰায়ণপুৰত নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে Which community people celebrate বাথৌ পূজা সুধিছে যে বাথৌ পূজা কোনটো কমিউনিটিৰ লোকে সেলিব্ৰেট কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি বড়ো কছাৰী লোকসকলে বাথৌ পূজা সেলিব্ৰেট কৰে নেক্সট তুলে আহো নেক্সট হৈছে when the 513 বীৰ চিলাৰায় দিৱস celebrated কোৱেশ্চন সুধিছে যে 513 নম্বৰ বীৰ চিলাৰায় দিৱস কেতিয়া সেলিব্ৰেট কৰা হ'ল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি 5 ফেব্ৰুৱাৰী প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন বীৰ চিলাৰায় জন্মদিন উপলক্ষে আমাৰ ৰাজ্যত অসমত চিলাৰায় দিৱস উদযাপন কৰা হয় আৰু এইবাৰ মাঘী পূৰ্ণিমা পৰিছে 5 তাৰিখে ফেব্ৰুৱাৰী 5 তাৰিখে পৰিছে সেইকাৰণে এইবাৰ চিলাৰায় দিৱস উদযাপন কেতিয়া কৰা হৈছে হলে কি হ'ব আনসাৰটো হ'ব 5 ফেব্ৰুৱাৰী আৰু ইয়াৰ লগতে জানি থওঁ যে চিলাৰায় হৈ গল আমাৰ কোচ বংশৰ প্ৰতিষ্ঠাতা বিশ্বসিংহৰ 3 নম্বৰজন পুত্ৰ আৰু চিলাৰায় অন্য এটা নাম হৈছে শুক্লধ্বজ চিলাৰায় শুক্লধ্বজ হিচাপেও জনাজাত আছিল কেইটামান ইম্পৰ্টেন্ট ডেজ আমি একেলগে চাই থওঁ যে জানুৱাৰী মাহটোত আহিব পৰা কি ইম্পৰ্টেন্ট ডে আছিলে জানুৱাৰী মাহৰ 1 জানুৱাৰীত আছিলে গ্লোবেল ফেমিলি ডে আছিলে 4 জানুৱাৰী তাৰিখে আছিলে ওয়াৰ্ল্ড ব্ৰেইল ডে 10 জানুৱাৰী কি উদযাপন কৰা হয় বুলি ক'লে হ'ব ওয়াৰ্ল্ড হিন্দী ডে 12 জানুৱাৰীত কি উদযাপন কৰোঁ বুলি খুলিলে হ'ব নেশনেল ইয়থ ডে 15 জানুৱাৰীত আহিলে আৰ্মি ডে 21 জানুৱাৰীত হৈ যাব যে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰা এই তিনিখন ষ্টেটে তেওঁলোকৰ ফাউণ্ডেশ্যন ডে সেলিব্ৰেশন কৰে
আৰু 23 জানুৱাৰী তাৰিখে প্ৰত্যেক বছৰৰ 23 জানুৱাৰী তাৰিখে পৰাক্ৰম দিৱস উদযাপন কৰা হয় আৰু 24 জানুৱাৰী তাৰিখে নেশ্যনেল গাৰ্লছ ডে নেশ্যনেল গাৰ্ল চাইল্ড ডে আৰু 25 জানুৱাৰীত নেশ্যনেল ভোটাৰ্ছ ডে 26 জানুৱাৰীত ৰিপাব্লিক ডে তেনেকৈ 30 জানুৱাৰী তাৰিখে পতা হয় মাৰ্টিয়াৰ ডেজ এতিয়া কেইটামান খেলৰ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ চাই থওঁ কোৱেশ্চনটো হৈছে হু হেজ বিন গিভেন দ্য মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড 2022 কোৱেশ্চন সুধিছে যে এইবাৰ মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড কোনে পাইছে মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড হৈ গ'ল খেলৰ ক্ষেত্ৰত পোৱা হাইয়েষ্ট এৱাৰ্ড এইবাৰ পাইছে শৰৎ কমল আচন্তা এওঁ এইবাৰ মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড পাইছে 2022 বৰ্ষৰ বাবে নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিকাম দ্য চেয়াৰমেন অফ BCCI চিলেকশ্যন কমিটি কুৱেশ্যন সুধিছে যে BCCI চিলেকশ্যন কমিটিৰ চেয়াৰমেন কোন বৰ্তমান অলপ দিন আগতে BCCI চেয়াৰমেন চেঞ্জ হৈছে এতিয়া বৰ্তমান BCCI চেয়াৰমেন হৈছে অপশ্যন এ চেতন শৰ্মা এতিয়া বৰ্তমান BCCI চেয়াৰমেন হ'ল চেতন শৰ্মা নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিকাম দ্য য়ংগেষ্ট ক্ৰিকেটাৰ টু স্ক'ৰ ডাবল চেঞ্চুৰী ইন ODIs কুৱেশ্যন সুধিছে যে ওৱান ডে ইণ্টাৰনেশ্যনেলত ডাবল চেঞ্চুৰী কৰা য়ংগেষ্ট প্লেয়াৰজন কোন ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি শুভমন গিল শুভমন গিল বৰ্তমান ওৱান ডে ইণ্টাৰনেশ্যনেলত ডাবল চেঞ্চুৰী মাৰা চবতকৈ য়ংগেষ্ট প্লেয়াৰ হৈ গৈছে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সটটো হৈছে হুইচ ইণ্ডিয়ান ফিল্ম গট দ্য বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম এৱাৰ্ড কুৱেশ্যনত কৈছে যে বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম এৱাৰ্ড কোনখন ফিল্মে পাইছে বুলি সুধিছে ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি RRR এইবাৰ বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম এৱাৰ্ড পাইছে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ছং হেজ ওন দ্য বেষ্ট ছং এৱাৰ্ড এট দ্য গল্ডেন গ্লোব এৱাৰ্ড 2023 কুৱেশ্যনত কৈছে যে গল্ডেন গ্লোব এৱাৰ্ড 2023 কোনটো ছঙে পাইছে বুলি কৈছে এই ছংকেইটাৰ ভিতৰত কোনটো ছঙে গল্ডেন গ্লোব এৱাৰ্ড পাইছে এইবাৰ আমাৰ ভাৰতবৰ্ষৰ ছং নাট্টু নাট্টু যিটোত RRRৰ ছং হয় এইখন চিনেমা আগৰ চিনেমাখন যোনটো চিনেমাই বেষ্ট ফৰেইন লেংগুৱেজ এৱাৰ্ড পাইছে সেই চিনেমাখনৰে এটা ছং নাট্টু নাট্টুৱে গল্ডেন গ্লোব এৱাৰ্ড পাবলৈ সক্ষম হৈছে এতিয়া নেক্সটটো চাওঁ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ফিল্ম হেজ বিন শ্বৰ্ট লিষ্টেড ফৰ অস্কাৰ 2023 অস্কাৰ 2023ৰ বাবে কোনখন ফিল্মক শ্বৰ্ট লিষ্ট কৰা হৈছে ইয়াৰ শুদ্ধ এনচাৰটো হৈছে দ্য কাশ্মীৰ ফাইলছ গতিকে আমি ফিল্মক লৈ আমি তিনিটা এৱাৰ্ড পালোঁ এটা অস্কাৰৰ বাবে পাইছে দ্য কাশ্মীৰ ফাইলছে আৰু গল্ডেন গ্লোব এৱাৰ্ড পাইছে আমাৰ যোনটো নাট্টু নাট্টু ছং RRRৰ নাট্টু নাট্টু ছং আৰু RRRখনে পাইছে ফৰেইন লেংগুৱেজ এৱাৰ্ড এই তিনিটা এৱাৰ্ড ফিল্ম ৰিলেটেড কুৱেশ্যন এইকেইটাই আছিলে কাৰেণ্ট এফেয়াৰ্ছৰ আৰু কাৰেণ্ট এফেয়াৰ্ছ ক'ব গ'লে এইখিনিয়ে মেইনলি আছিলে এতিয়া বৰ্তমান ইম্পৰ্টেণ্ট আৰু এটা ইম্পৰ্টেণ্ট হৈ যায় এক্সামৰ ফালৰ পৰা সেইটো আমি এবাৰ জানি থওঁ যে যোনকেইখন আমাৰ নতুনকৈ 4খন ডিষ্ট্ৰিক্ট বনাইছিলে সেইকেইখন ডিষ্ট্ৰিক্ট আকৌ আগৰ ডিষ্ট্ৰিক্ট কেইটাৰ লগত মাৰ্জ কৰি দিয়া হৈছে বা লগাই দিয়া হৈছে এতিয়া সেই ডিষ্ট্ৰিক্টকেইখন কোনখন কাৰ লগত লগাইছে সেইটো আহি যাব পাৰে গতিকে আমি এবাৰ চাই থওঁ যে তামুলপুৰ যোনখন নতুনকৈ ডিষ্ট্ৰিক্ট বনোৱা হৈছিলে সেইখন আকৌ বাক্সা ডিষ্ট্ৰিক্টৰ লগত লগাই দিয়া হ'ল আৰু বজালীখন আকৌ বৰপেটা ডিষ্ট্ৰিক্টৰ লগত লগাই দিয়া হ'ল হোজাইখন নগাঁৱৰ লগত আৰু বিশ্বনাথখন শোণিতপুৰৰ লগত এইটো ইম্পৰ্টেণ্ট হৈ যায় এক্সামৰ ফালৰ পৰা এইখিনিয়ে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' আগলৈকো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ